হেই হেল্ল' গাইজ, বহুত বছৰৰ মূৰত পুনৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। প্ৰায় কেইবা বছৰ হৈ গ'ল মই ইউটিউবত ভিডিঅ' নধলা আৰু আজি বহুত দিনৰ মূৰত পুনৰ আৰম্ভ কৰিব ওলাইছোঁ মোৰ ইউটিউব জাৰ্ণিটো। চ' আজি অলপ বিশেষ দিন, কাৰণ মই যিখন বিদ্যালয়ত পঢ়ি আহিছিলোঁ সেইখন বিদ্যালয়ে আজি মহাৰাজত জয়ন্তী উদযাপন কৰিব। গতিকে মই বিদ্যালয়লৈ গৈ আছোঁ প্ৰায় 10 বছৰ মূৰত পুনৰ সহপাঠীসকলক লগ পাম, খুব ভাল লাগিব। চ' আটাইবিলাক ফ্ৰেণ্ড আহিম বুলি কৈছে, যিসকল আহিব তেওঁক লগ পাম। গতিকে চাই থাকক ব্লগটো, বলক স্কুললৈ যাওঁ। চ' গৈ আছোঁ স্কুললৈ এতিয়া। আমার পাঠখানা জিলিকি রয় উড়ি দূর হাই স্কুল উড়ি দূর হাই স্কুল। এইটো আমাৰ ভাৰ্গৱ হয় এইটো মাষ্টৰ ঐ মাষ্টৰ নহয় নেকি? এইটো আমাৰ পঞ্চায়তৰ ছেক্ৰেটাৰী। কি খবৰ? ভালে আছা? মানুহজন পৰীক্ষা লাগি গৈছেচোন। ইয়াত বাঁহী, ইয়াত পেঁপা, ইয়াত মুখা শিল্পৰ প্ৰদৰ্শন কৰিছে আৰু এখন ৰকেট। নামিলে চাকল খাইছা আচ্ছা বঢ়িয়া সুন্দৰ ভাল হৈছে কোন স্কুল তোমালোক? আয়ুষ পাব্লিক স্কুল। অঁ, এইটো কিহৰ ওপৰত বনাইছা? ইভলিউশ্যন। অঁ, ঠিক আছে। চ' মোৰ লগত আছে বৰ্তমান ভাৰ্গৱ। চ' ভাৰ্গৱ, আমিতো প্ৰায় লগ হৈয়ে থাকোঁ নহয় জানো? ত' আজি স্কুলত এই হলটোতে আমি প্ৰথম ছেট পৰীক্ষা দিছিলোঁ, যিটো হলত বৰ্তমান এতিয়া কি হৈ আছে, প্ৰদৰ্শনী হৈ আছে। অনুভৱটো কেনেকুৱা? আজি প্ৰায় আমি 2008 চনত দিছিলোঁ আৰু আজি 2023 চন, প্ৰায় 15 বছৰ হয় নাই? 15 বছৰৰ মূৰত আজি অনুভৱটো কেনেকুৱা? আজি অনুভৱটো মানে ক'ব গ'লে সঁচাই এটা মানে কি ক'ম মানে নষ্টালজিয়া পৰিৱেশ এটা, যিখন স্কুলৰ পৰা আমি ক'ব গ'লে মানে লাইফত আমি বৰ্তমানলৈকে ইমান ৱেল এষ্টাব্লিছ হোৱা নাই, তথাপিতো মানে নিজৰ ভৰিত নিজে থিয় হ'ব পৰাকৈ জীৱনৰ আদি পাঠটোৰ পৰা আমাৰ কৈশোৰ অৱস্থাৰ যিটো পাঠটো আমি এইখন স্কুলতে শিকি পেলাই ডাঙৰ হৈছোঁ। এইটো ষ্টেজ আছিলে যিটো ষ্টেজত হয়তো আমি কবিতা আবৃত্তি কৰিছিলোঁ, আমি কোনোবাই গান গাইছিলোঁ, কোনোবাই বক্তৃতা দিছিলোঁ। নিজৰ মানে প্ৰতিভাবিলাক বিকশিত কৰিবলৈ আমি সুবিধাটো এই ষ্টেজটোতে পাইছোঁ। বহুতখিনি ল'ৰা ছোৱালী নাই, তই লগত সেইখিনি যদি দুজনীমান চাই আছে আমাক। কি খবৰ? ৰুকসানা বঢ়িয়া বঢ়িয়া। ডাঙৰ কথাটো কি? ডাঙৰ কথাটো কি সেইটো ক। খিনোৱাটো ডাঙৰ কথা নহয়, তোক পিছফালে উখাবতো ডাঙৰ কথা, হয় নাই? অৱশেষত স্কুলৰ পৰা আহিলোঁ, চবকে লগ চগ পালোঁ। চবকে বুলি ক'ব নোৱাৰোঁ, কাৰণ আমাৰ বেষ্টটো আজি প্ৰথম দিন আছিলে আৰু বহুত আহিব নোৱাৰিলে, হয়তো বহুত ঘৰলৈ আহি আছে। গতিকে এটলিষ্ট লগ পাম লাষ্টত হ'লেও। কাইলৈ হয়তো আহিব সকলো, কাৰণ 3দিনীয়া কাৰ্যসূচী ইতিমধ্যে পতা হৈছে। খুব ভাল লাগিলে, পৰিৱেশটো খুব সুন্দৰভাৱে গঢ়ি তুলিছে, সজাই পৰাই তুলিছে বিদ্যালয়খনক। কিন্তু কিমান দেখুৱাব পাৰিছোঁ, কিমান দেখুৱাব নাই পৰা হয়তো নাজানো, কাৰণ বহুত দিনৰ মূৰত ষ্টাৰ্ট কৰিছোঁ। যদি আপোনালোকে ভিডিঅ'টি ভাল পাইছে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব চেনেলটো। আৰু আগলৈ এনেধৰণৰ খুব ট্ৰেভেলিঙৰ ভিডিঅ' হওক, ডেইলি ব্লগবিলাক মই দি যাম।